হেল্ল' দেখিছেনে আমাৰ আজি আমি পথাৰত গৈ আছিলোঁ ৰোৱনি কৰিবলৈ। তাৰপাছতে আমাৰ আধা ৰাস্তাত তেল শেষ হৈ অৱস্থা বেয়া হ'ল আৰু এইফালে আমাৰ ধীৰাজক চুলি কাটিবলৈ দিয়া হৈছে। তাই মোৰ কোচতহে বহি পেলাই চুলি কাটিব। আৰু এইফালে আপোনালোকে দেখিছে নহয় ফিতা লৈ জুখি থকা। এইটো এটা নতুন এটা পৰিকল্পনা, নতুন সপোন লৈ এইটো দিয়া আছে। অকণমান মই ক্লিকটো লগাই দিছোঁ, পিছত ভালকৈ মই কৈ দিম বাৰু। হেল্ল' এভৰিৱান, কি খবৰ? আমাৰ ভাল। আৰু মই আজি 5 বছৰ মূৰত ধান ৰুব গৈ আছোঁ পথাৰত আৰু আপোনালোকক দেখাম। এতিয়া পাহৰি যোৱা নাই বাৰু, যিহেতু খেতিয়কৰ ছোৱালী, খেতি কৰোঁ আমি। বহুত দিন হ'ল নোৰোৱা, তো অকণমান কিবা হ'ব। এইফালে আমাৰ জুনুকা আমাৰ এইফালে চা, হাই কচোন। এটা ভাঙা চতে। তাৰপিছত যিহেতু আমাৰ খেতি বহুত দূৰত আৰু কৰ্মসূত্ৰে যিহেতু ঘৰত থকা নহয়, বেলেগ জেগাত থকা হয়, তো খেতি ধান ৰোৱনি, কঠীয়া ৰোৱনি বুলি ক'লে খুব মন যায় একচুৱেলি, কিন্তু সময় সুবিধা নিমিলে, সেইটো কাৰণে নোৱাৰোঁ। কিন্তু খেতি খুব বেছি ভাল পাওঁ, খেতি কৰি পেলাই। সেয়াই, চাই থাকিব দেই। এইফালে স্কুল এটাও আছে, খুব ভিতৰীয়া জেগা এই জেগাকণ। আলিছে ইমান আলিটো চাওকচোন, বহুত বেছি মানে মায়ে অথনি যাব বিচাৰিছিলে, একচুৱেলি মোৰ লগৰীয়া নাছিলে আৰু ভণ্টিহঁতে নাছিলে যিহেতু। আৰু যোৱাকালি কিন্তু ঘৰত আহি সাংঘাতিক বেয়া লাগিছিলে, কাৰণ কি জুনুকাও নাছিলে, মুজুমলৈ যিহেতু মই সদায় ঘৰত আহিলে জুনুকাকো পাওঁ আৰু সৰু ভণ্টিকো পাওঁ, কিন্তু এইবাৰ ঘৰত কোনোৱে নাছিলে। ঘৰত আহি পোৱাৰ পিছত খালী খালী লাগিছিলে। তাৰ পাছতে আমাৰ গৈ পালে ভাগিন, তাৰপিছত সি থকাৰ কাৰণে ভাল লাগিলে। আৰু মই ভাবিছিলোঁ জুনুকাহঁতক কেতিয়া লগ পাম। ইয়াত আহি লগ পালোঁ। মই ৰখি আছিলোঁ, মায়ে অথনি যাব বিচাৰিছিলে, কিন্তু মই যোৱা নাছিলোঁ, তাইক ৰখি আছিলোঁ, কাৰণ কি মোৰ বেগত কেমেৰা লাগিব। গাইছ পুৰা মানে কি ক'ম, oh my god, itu kok belum sih apa aku belum sih enggak lo bunuh mah nuko ada dua dia mood dia ngomong mata gak ngomong deh. Kecil enggak nukta naik. Hai po deh. Hai po yan.
যিটো গৰম দিছে আমি পৰাই নাই ৰুবলৈ একদম মানে চাহাত আহি বহিবলগীয়া হৈছে এইফালে মা এইফালে জুনুকাই আগতে পলাইছে বেচেৰি একেবাৰে 6টা বজা ৰাতিপুৱাৰ পৰাই ৰুই আছেহি এইটোৰ কাৰণে আৰু আমি 1টা বজাতহে আহিছিলোঁ ৰুবলৈ পথাৰলৈ কিন্তু আগতে বহুতখিনি কষ্ট কৰিছিলোঁ কঠীয়াও তুলিছিলোঁ ৰুইছিলোঁ পাৰিছিলোঁ কিন্তু এতিয়া মানে বহুত বছৰ হ'ল নকৰা আৰু আমাৰ মা আগতে সি জলপান নি পেলাই পাছ কৰিছিলে কঠীয়াও মাৰিব নাপায় ধানো ৰুব নাপায় কিন্তু এতিয়া মানে পাইছে আৰু ছোৱালী সব বিয়া হৈ শেষ হোৱাৰ পাছত আৰু উপায় নাই আগতে মানে ধান ৰুব নাপায় কঠীয়াও মাৰিব নাপায় জলপান বনাই নি পেলাই অকণমান উঠাব তাৰপিছত গৰম লাগিছে কৈ গছৰ তলত বহিব কিন্তু এতিয়া কৰিব লাগিব উপায় নাই ছোৱালী নাই ছোৱালী বিয়া দি পেলাই এইফালে ৰুই মেলি সন্ধিয়া আমি উভতিলোঁ যিহেতু মা ঘৰলৈ যাব আৰু মই ভণ্টি ঘৰত থাকিম তাৰপাছত চাওকচোন অৱস্থা বেয়া মাহঁত আগফালে গৈ আছে মই খোজকাঢ়িব পৰা নাই বহুত শিলগুটি আছে সেইটো চেণ্ডেল পিন্ধা নাই আৰু এইফালে লাষ্টত ফটো কেইকপিমান লগাই দিছোঁ চাব আৰু চাই যদি ভাল পায় লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু বাই বাই